মুৰ্দাবাদ মুৰ্দাবাদ সৰ্বানন্দ মুৰ্দাবাদ 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 বিজেপি go back go back go back কেব গো বেক go back go back কেব আমি না মানো বিজেপি লেলেছে বিজেপি নমস্কাৰ মোৰ নাম আকাশ দুৱৰী আমি কামৰ সূত্ৰে আমি বাহিৰত থাকিবলগীয়া হৈছে তো অসমবাসী যিটো পৰিস্থিতি হৈ আছে আমি সেইখিনি অকল দেখি বহুত দুখিত কেতিয়াও মানি ল'ব নোৱাৰোঁ কেব আমি নামানোৱে কোনো পধ্যে মানি নলওঁ আজি অসমত যিটো পৰিস্থিতি হৈ আছে চেনেলবোৰ যিবোৰ আছে সকলো নেটৱৰ্ক চেটৱৰ্ক চব বন্ধ কৰি দিয়া হৈছে যিখিনি তাৰপৰা আমাৰ কিবা বাৰ্তা প্ৰথমতে পাইছিলোঁ সেইখিনি এতিয়া কোনোৱে দিবও পৰা নাই যিখিনি দেখিছোঁ নিউজত দেখিছোঁ আৰু যিখিনি হৈছে ভাল হোৱা নাই আমাৰ আই মাতি জাতি মাতি সদায় মাতিয়ে থাকিম মানিব নোৱাৰি যেতিয়া আমাৰ জাতি ভেটি হাতত পুলিচে মাৰিছে সেইখিনি বহুত ভুল কাম কৰিছে আমি কেতিয়াও সেইখিনি মানি ল'বই নোৱাৰোঁ তাৰপৰা গোটেই আমাৰ নেটৱৰ্ক চেটৱৰ্ক বন্ধ কৰি দিছে কাৰোৰ লগত একো যোগাযোগ হ'ব পৰা নাই আমি যিবোৰ জানিব বিচাৰিছোঁ তাহাঁতি কৈছে যে এনেকুৱা পৰিস্থিতি হৈছে গোটেই গাড়ী চাড়ী সকলো জ্বলাই দিয়া মেলি হৈছে বুলি কৈছে কিন্তু তথাপিও আমাতকৈ বেছি দুখিত যে আমাৰ 3জন ল'ৰা আমাৰ যিজন আমাৰ নিজৰ ভাই অসমীয়া যুৱক যিটো ভাই ভংগী হয় আমাৰ ভাতৃ হয় আমাৰ ভংগী হয় আমাৰ কাৰণে মৰিলে তেওঁ আমাৰ কাৰণে শ্বহীদ হ'ল বুলি ক'বলগীয়া সেইটো কিহৰ কাৰণে হ'ল ইয়াৰ মাজতে অসম পুলিচক ধিক্কাৰ দিছোঁ অসম পুলিচক ধিক্কাৰ দি কৈছোঁ যে অসম পুলিচ কি অসমীয়া নহয় নেকি সিহঁতক তাত পষ্টিং কৰিছে সিহঁতক চাকৰি দিছে অসমক নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে মাৰপিট কৰিবৰ কাৰণে ভাই ভনীক মাৰপিট কৰিবৰ কাৰণে সিহঁতক তাত চাকৰি দিয়া নাই চৰকাৰে দুজনে আজি আমাক ছাপোৰ্ট কৰিব লাগিছিলে দুজনে অকল চাইড হৈ আছে